আপোনালোকে হয়তো জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে মই SS বিংশতি বৰিষ যায় বালক ক্ৰীড়াত 20 বছৰ যায় তাত কথা লগা নাই, সৰু হৈ আহিছে, সৰু হৈ আছে, এনেকৈ খেলা ধূলাৰ মাজেৰে 20টা বছৰ পাৰ কৰে। আৰু বিংশতি যায় জৰা অৱস্থা, চকুৰে নেদেখে, কাণে নুশুনে, খাওঁ বুলি খাব নোৱাৰে, যাওঁ বুলি যাব নোৱাৰে, তেনেকৈ থাকোঁতে 20টা বছৰ পাৰ হয়। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যুৱ অৱস্থাত শৰীৰ সামৰ্থ্য থাকোঁতে, সবল হৈ থাকোঁতে, যিকণ আয়ুস থাকে, যিকোনো কৰ্ম কৰোঁ বুলি ক'লে কৰিব পাৰে, সেইখন সময়তো আমাৰ বহুতে অজ্ঞানতাত কাম ক্ৰোধ লোভ মোহত চব সমস্ত কলিযুগৰ মানুহে যদি কল্যাণ সাধন কৰিব বিচাৰে তেওঁলোকে 1000 বছৰ তপস্যা কৰক। কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিবনে নাই? কাৰণ ইমান দিন আমি জীয়াই নাথাকিম। 8টা বস্তু কলিযুগত হ্ৰাস পাব, মানুহৰ কমি আহিব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন রাজন নংসতি আয়ু বলম স্মৃতি 12:2:1 দ্বাদশ খণ্ড 2য় অধ্যায় 1ম শ্লোক। 8টা বস্তু কলিযুগৰ মানুহৰ কমিব। প্ৰথম কৈছে ধৰ্ম। আপোনালোকে ভাবিব পাৰে ধৰ্ম ক'ত কমিছে, ইমান বাঢ়িছে চাৰিওফালে জাক জমকতা, ধৰ্মৰ নামত চিঞৰ বাখৰ চলি আছে, জাক জমকতা ৰাজসিকতা বেছি বৃদ্ধি পাইছে। যিটো প্ৰকৃত ধৰ্ম তাৰ পৰা মানুহ আঁতৰি আহিছে। ভগৱান কৃষ্ণই স্বীকাৰ কৰিছে নিজ মুখে, গীতাত অৰ্জুনক কৈছে মনুষ্যানাম সহস্ৰেষু কচ্চিৎ য়ততি সিদ্ধায়া য়ততামপি সিদ্ধানাম কচিৎ মাম বেত্তি তত্ত্বতঃ। 7ম অধ্যায় 3 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 1000জন মানুহৰ মাজত কোনোবা এজন মোৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিব, আৰু তেনেকুৱা আকৌ 1000জনৰ মাজত কোনোবা এজনেহে মোৰ তত্ত্বটো বুজি পাব। গতিকে ধৰ্ম কলিযুগত কমিব, সততা কমিব, সত্য, শৌচ, পবিত্ৰতা কমিব। পবিত্ৰতা 2 ধৰণৰ, শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম আভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম। ভাৰত চৰকাৰেও গুৰুত্ব দিছে, অসম চৰকাৰেও দিছে স্বচ্ছ ভাৰত আঁচনি। আপোনালোকে হয়তো জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে মই SSBত আছিলোঁ কৰ্মৰত। 2022ত ভকতৰ লগত থাকিম বুলি ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ। চাকৰি মোৰ আছিলে 28 SSBত থাকোঁতে আমিও কেন্দ্ৰীয় কৰ্মচাৰী হিচাপে ভাৰত চৰকাৰৰ যিটো আঁচনি স্বচ্ছ ভাৰত আঁচনি তাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু কেতিয়াবা কোনোবা কলেজত যাওঁ জোৱানবিলাক লৈ, আৰু কলেজৰ কেম্পাছ চাফ কৰোঁ। কেতিয়াবা কোনোবা বজাৰত যাওঁ, বজাৰত গৈ ঝাৰু মাৰি পেলাই বজাৰখন চাফা কৰোঁ। এয়া বাহ্যিক, অসম চৰকাৰক সেইটো কৰিছে। কিন্তু তাতকৈ বেছি গুৰুত্ব দিব লাগে ভাৱৰ শুদ্ধতা। ভাৱৰ শুদ্ধতাত গুৰুত্ব দিব লাগে। কাৰণ এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। যদি আপোনাৰ মনত শুদ্ধতা নাই তেতিয়াহ'লে আপুনি যিমানে যি কৰক তাৰ পৰা একো লাভ নহয়। মনত শুদ্ধতা লাগিব। বেলেগৰ উন্নতি দেখি আমি জ্বলিব নালাগিব, বেলেগৰ সুখত আমাৰ দুখ লাগিব নালাগিব। কেনেকৈ দহক সহায় কৰিব পাৰোঁ, কেনেকৈ সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম মই ভাৱ দৃষ্টি কৰিব পাৰোঁ। পবিত্ৰতা ভাৱৰ, ধৰ্ম সত্য শৌচ ক্ষমা দয়া এয়া কমিব কলিযুগত। আয়ুস বল আৰু স্মৃতি 8টা বস্তু কলিযুগত হ্ৰাস পাব। সেইকাৰণে সৌনকে কৈছে হে সুতমুনি, তুমি উত্তৰ দিয়াৰ আগত মোৰ কথাটো বুজি লোৱা। যিকোনো উপায় দিলে কলিযুগৰ মানুহে পালন কৰিব নোৱাৰে। প্ৰায়েণ অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপত্ৰতা। 1:1-10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে কলিযুগৰ মানুহৰ আয়ুস কম, প্ৰায়েণ অল্পায়ুষ। কলিযুগৰ মানুহৰ আয়ুস 100 বছৰ। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে 7ম স্কন্ধত, পুৰুষৰ আয়ুষত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰা। আৰু জেলত এটা সৰু ফুটা এটা ৰাখি দিছিল, যিটো ফালৰ পৰা তাজমহলটো চাই থাকিব পাৰে। শ্বাহজাহানে যিটো মমতাজৰ স্মৃতিত বনাইছিল সেইটো চাই থাকিবৰ কাৰণে, কিন্তু বাপেকক বন্দী কৰি ৰাখিছিল। এনেকুৱা সন্তান হ'লে মাক বাপেকৰ সুখ হ'বনে দুখ হ'ব?
কিন্তু নোহোৱালৈকে সন্তানটো নোহোৱালৈকে আমি ভাবো যে এটা সন্তান হলে আমি সুখী হ'ম সেই দম্পতি হালো সদায় চিন্তা কৰি থাকে আৰু এসময়ত তেওঁলোকৰ ভাগ্য উদয় হ'ল এটি সন্তান জন্ম হ'ল ল'ৰা এটা ল'ৰাটোৰ প্ৰাৰব্ধ বেয়া আছিল সৰুৰে পৰা জ্বৰ হৈ থাকে খুবকৈ টেম্পাৰেচাৰ ৰাতি ৰাতি বিশেষকৈ খুব বেছিকৈ হয় গৰম দিনত মাকে কোলাত লৈ থাকে ঘামি জামি গোটেই অৱস্থা নাইকিয়া হয় তথাপিতো খুৱাই নিদিয়ে ল'ৰাটোৱে কষ্ট পাব বাপেক ওচৰতে চকী এখন পাৰি বহি থাকে উজাগৰে নিশা কটায় সন্তানটোক বহুত চিকিৎসা কৰি এসময়ত সুস্থ কৰি তুলিলে বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি যিমান সঞ্চিত টকা পইচা আছিল গাঁঠিৰ ধন যিমান আছিল সব খৰচ কৰিলে ল'ৰাটোক চিকিৎসা কৰিলে আৰু পঢ়াই শুনাই এজন ডাঙৰ মানুহ বনালে এজন ডাঙৰ অফিচাৰ হ'ল যেতিয়া ল'ৰাজন অফিচাৰ হ'ল লগে লগে ওচৰৰ পৰা বহুতে সম্বন্ধ জুৰিবৰ কাৰণে খবৰ পঠিওৱা আৰম্ভ কৰিলে ছোৱালীজনী বিয়া কৰক ভাল ল'ৰাকি আৰু মাক বাপেকেও চাই চাই এখন সম্ভ্ৰান্ত ঘৰৰ এজনী হাইলি কোৱালিফাইড ছোৱালী বোৱাৰী কৰি লৈ আহিল মই সংস্কাৰৰ ওপৰত কৈ আছো বোৱাৰীজনী অহাৰ প্ৰাক মুহূৰ্তত শাহুৱেকে ভাবি আছিল মাকে ভাবি আছিল ল'ৰাটোৰ যে এই ল'ৰাটো যেতিয়া অসুস্থ আছিল মই বহু নিশা উজাগৰে কটাইছো ইয়াৰ কাৰণে গতিকে ইয়াৰ ওপৰত সম্পূৰ্ণ অধিকাৰ মোৰ আছে মোৰ পুত্ৰৰ ওপৰত আৰু বেলেগে অধিকাৰ দেখুৱাব নোৱাৰে কাৰণ ইয়াক বহুত কষ্ট কৰি আমি বচাইছো কিন্তু যেতিয়া বিয়া পাতিলে তেতিয়া অট'মেটিকেলি অৰ্ধাংগিনী বুলি কয় পত্নী গতিকে আধা অধিকাৰ গুচিয়ে গ'ল আৰু পত্নীও নিজৰ অধিকাৰ সাব্যস্ত কৰা আৰম্ভ কৰিলে আপোনালোকৰ ইয়াত তেনেকুৱা কেনেকুৱা মই নাজানো আমাৰ ফালে বিয়াৰ এবছৰলৈকে বোৱাৰীবিলাকক চন্দ্ৰমুখী বুলি ডাঙৰকৈ ফোট এটাও থাকে কথা বতৰা চন্দ্ৰৰ শীতলতাৰ নিচিনা অতি কোমল মাত কথা তেনেকৈ ভালকৈ চলে এবছৰ ধুনীয়াকৈ চলে এবছৰৰ পিছত এটা প্ৰমোচন পায় আৰু সেই তেতিয়া সূৰ্যমুখীলৈ ৰূপান্তৰ হয় সূৰ্যমুখী হোৱাৰ লগে লগে ওৰণি লাহে লাহে নামি যায় আৰু তাপ দিয়া আৰম্ভ কৰে সূৰ্যই যেনেকৈ তাপ দিয়ে তেনেকৈ তাপ দিয়া আৰম্ভ কৰে এবাৰ শাহুৱেকক বোৱাৰীয়েকে ভাত বনাই দিলে সূৰ্যমুখী পিৰিয়ডত আৰু শাহুৱেকে ভাতকেইটা খাওঁতে তাত শিলগুটি এটা পালে শাহুৱেকবিলাকো বিচাৰিয়ে ফুৰে ক'ত কেনেকৈ চান্স পাওঁ আৰু লগে লগে ক'লে হে বোৱাৰী এয়া কি ভাতত যে শিলগুটি ওলাইছে তোক ভগৱানে চকু দুটা দিয়া নাই চাউলকেইটা ভালকে বাচিব নোৱাৰিলি বোৱাৰীয়েকে মানি লৈছো হয় মা ভগৱানে দুটা চকু দিছে মই বাৰু ভালকে নেদেখিলো কিন্তু সেইজন ভগৱানে আপোনাক 32টা দাঁত দিয়া নাই জানো সৰু শিলগুটি এটা চুবাই খাব নোৱাৰে সূৰ্যমুখী পিৰিয়ড পুৰা তাপ লগে লগে দি দিয়ে আপোনালোক তেনেকুৱা নহয় আমাৰ ফালে তৃতীয় বছৰ হোৱাৰ লগে লগে আৰু এটা প্ৰমোচন পায় সেইটো জ্বালামুখী বুলি কয় তেতিয়া সেইফালে চাব নোৱাৰে প্ৰথম বছৰ গিৰিয়েকে কয় ঘৈণীয়েকে শুনে সূৰ্য সেইটো চন্দ্ৰমুখী দ্বিতীয় বছৰ ঘৈণীয়েকে কয় গিৰিয়েকে শুনে সূৰ্যমুখী আৰু তৃতীয় বছৰৰ পৰা দুইটাই কোৱাকুই কৰে ওচৰ চুবুৰীয়া শুনে লাগিছে এই বোৱাৰীগৰাকী যিবিলাক আচৰণ হ'ল চন্দ্ৰমুখীৰ পৰা সূৰ্যমুখী সূৰ্যমুখীৰ পৰা জ্বালামুখী শাহুৱেকগৰাকীয়ে সহ্য কৰিব পৰা বিধৰ নাছিল আৰু তেওঁ এই কথাটোক লৈ বহুত চিন্তিত হৈ গ'ল চিন্তা আৰু চিতাৰ মাজত বিশেষ পাৰ্থক্য নাই চিতাত মৰাশ জ্বলায় আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে সেইকাৰণে আপোনালোকৰ যদি কিবা চিন্তা আছে আজি ইয়াতে এৰি থৈ যাওক যদি পাৰে সমাধান কৰক নহলে ভগৱানৰ চৰণত অৰ্পণ কৰক প্ৰভু তোমাকে এইটো চিন্তা দিলো যি আছে কৰিবা চিন্তা কৰি নাথাকিব শাহুৱেকজনী চিন্তা কৰোঁতে 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 কেতিয়া শাৰীৰিক বেমাৰে আগুৰি ধৰিলে গমেই নাপালে আৰু এদিন তেওঁৰ বৈকুণ্ঠগামী হ'ল এতিয়া ঘৰত আছে বুঢ়াজন পিতেক বোৱাৰীয়েক আৰু তেওঁলোকৰ ইতিমধ্যে এটা সন্তান হৈছে দিন আগবাঢ়িছে মই সংস্কাৰৰ ওপৰত কৈ আছো বয়স বাঢ়ি অহাৰ লগে লগে জমৰ 3টা দূত আহে বুলি কয় এই 3টা দূত হৈছে 3 ধৰণৰ বেমাৰ এটা হৈছে কফ এটা হৈছে বাত এটা হৈছে পিত্ত
এই বুঢ়াজনক কফ বেমাৰটোৱে পালে, কাহ, ৰাতি ৰাতি কাহি থাকে। তেওঁলোকৰ ৰুম দুটা লগালগি আছিল, মাজত এখন ৱাল, এফালে বাপেক আগতে মাক আছিল একেলগে, কাষত পিতেক বোৱাৰীয়েক। মাক ঢুকোৱাৰ পাছত এতিয়া বাপেক অকলে থাকে আৰু কাষতে পিতেক বোৱাৰীয়েক আৰু নাতিটো থাকে। বাপেকে কাষৰ ৰুমটোত কাহি থাকে ৰাতভৰ। বোৱাৰীয়েকে এদিন গিৰিয়েকক কৈছে, হেৰা দুইটাই অফিচত ইমান কষ্ট, টেনশ্যন, সন্ধিয়া ঘৰলৈ আহোঁ, ভালকৈ শুব নোৱাৰোঁ, তোমাৰ দেউতাৰে ৰাতভৰ কাহি থাকে, টোপনি নাযায়। সেইকাৰণে এটা কাম কৰা, তুমি এই দেউতাৰাক এই ৰুমটোৰ পৰা অলপ শ্বিফ্ট কৰা। ক'লে, এই আমাৰ যে বাৰান্দাত এটা ৰুম আছে, কাম কৰা মানুহটোনো আহিলে ৰাখিব পৰা, সেই ৰুমটোলৈ দি দিয়া। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে কিন্তু মাক বাপেকে আঁতৰাই ৰখা নাছিল, কোলাত ৰাখিছিল, উজাগৰে নিশা কটাইছিল, সেইজন ল'ৰাই পিছদিনা বাপেকক কৈছে, দেউতা তই ৰাতিটো কাহি থাক, তোৰ কাৰণে বোৱাৰীৰ টোপনি নাহে, সেইকাৰণে তই এটা কাম কৰ, আমাৰ সেই বাৰান্দাত যে এটা সৰু ৰুম আছে, তই তালৈকে বল। বাপেকে ক'লে, হয় বোপাই, ময়ো ভাবিছিলোঁ ৰাতিটো মই কাহি থাকোঁ, মোৰ টোপনি নাহে। বাপেকে কিমান কষ্ট পাইছে পিতেকে সেইটো ভবা নাই, পত্নীগৰাকী ৰাতি শুব পৰা নাই সেইটো টেনশ্যন। আৰু বাপেকক কৈছে যে তই তালৈকে বল। বাপেকে ক'লে, ঠিক আছে হ'ব দে। আগফালে অকণমানি ৰুম এটাত বিচনা এখন লগাই আলনা এডাল দিলে আৰু বছ তাতে আছে বাপেক। খোৱাৰ সময়ত ভিতৰলৈ আহে, ডাইনিঙত একেলগে বহি খায়। দিন পাৰ হৈ গৈ আছে, বাপেকজন বৃদ্ধ হৈ গৈ আছে, কণমানিটো ডাঙৰ হৈ আহি আছে। মই সংস্কাৰৰ ওপৰত কথা কৈ আছো। বুঢ়াজনৰ নাৰ্ভৰ প্ৰব্লেম আহিল, হাত কঁপিবলৈ ধৰিলে। তেওঁ অন্ন গ্ৰহণ কৰোঁতে মুখলৈ কম যায়, এই কাপোৰে কানিয়ে পৰে। বোৱাৰীয়েকে গিৰিয়েকক এদিন আকৌ ক'লে, হেৰা এই তোমাৰ দেউতাৰ লগত আৰু মই ভোজন কৰিব নোৱাৰোঁ। কিয়? মোৰ ঘিণ লাগে। এই মানুহটোৱে গোটেই কাপোৰে কানিয়ে পেলায়, এনেকৈ কেনেকৈ খাম? এটা কাম কৰা, এওঁক ভোজন আমি তাতেই দি দিম, ভিতৰলৈ আহিবলৈ মানা কৰা। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে কোলাত লৈ লৈ খুৱাইছিল, সেইজন ল'ৰাই পিছদিনা বাপেকক কৈছে, দেউতা তই আৰু আজিৰ পৰা ভিতৰত খাবলৈ আহিব নালাগে, তোৰ কাৰণে ভোজনটো আমি তোৰ ৰুমতেই দিয়া কৰিম। বাপেকে বুজি পাইছে, মোৰ ল'ৰাই লাহে লাহে মোক ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আছে, কিন্তু হ'লেও ক'লে যে উপায়, তই ঠিক কথাই কৈছ, হ'ব দে, মইনো খাওঁ কিমানকেইটা, ইয়াতে দিবি তাকে খাম। দিন আগবাঢ়িছে, কণমানিটো ডাঙৰ হৈ আহি আছে, 5 বছৰ বয়স হ'ল। আৰু এটা ডাঙৰ পাৰ্টি পাতিলে, বাৰ্থডে পাৰ্টি। আজিকালি আমাৰ অসমীয়া সমাজতো জন্মদিন কমেই পাতে, চবে বাৰ্থডে পাৰ্টিয়ে পাতে। তেওঁলোকে ক'লে যে বাৰ্থডে পাৰ্টি আজি আছে আমাৰ লগত ডাঙৰ ডাঙৰ অফিচাৰ আহিব। বোৱাৰীয়েকে শহুৰেকক শুনাই দিলে, দেউতা আজি আমাৰ লগৰ অফিচাৰবিলাক আহিব, যেতিয়ালৈকে পাৰ্টি চলে আপুনি ৰুমটোৰ পৰা বাহিৰলৈ যাতে নোলায়। মানে আপোনাক চিনাকি দিবলৈ লাজ লাগিব, ইনডাইৰেক্টলি ক'লে আপুনি ৰুমটোৰ পৰা বাহিৰলৈ যাতে নোলায়। বুঢ়াজনে ক'লে, হ'ব আই, মইনো বাহিৰত গৈ কি কৰিম, হ'ব দে, মই ৰুমটোতে সোমাই থাকিম। 5টামান বজাতে ৰুমত সোমাল। সন্ধিয়া 7টামান বজাৰ পৰা পাৰ্টি আৰম্ভ হ'ল। ডিজে ঢাক ঢোক বাজিবলৈ ধৰিলে, গ্লাছৰ টুং টাং শব্দ। 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজি গ'ল, পাৰ্টি শেষ হোৱা নাই। বুঢ়াজনৰ পাচাব কৰিব লাগিল। ভাবিলে, মই মনে মনে গৈ পিছফালে পাচাব কৰি আহি আকৌ সোমাই থাকিম, ইহঁততো পেণ্ডেলত আছে। এইবুলি দুৱাৰৰ হুকডাল খুলিছে। আনহাতে পেণ্ডেলত বোৱাৰীয়েকক লগৰ 5জনী বান্ধৱীয়ে কৈছে, তোৰ ৰুমটো নেদেখুৱা, কেনেকৈ সজাইছ পৰাইছ। আইসকলৰ তেনেকুৱা থাকে, কাৰোবাৰ ঘৰত গ'লে ৰুমটো কেনেকৈ সজাইছে চাব বিচাৰে, আৰু ক'লে তোৰ ৰুমটো দেখুওৱা ব'ল। বোৱাৰীয়েকে 5জনী বান্ধৱীক লৈ ৰুমৰ ভিতৰলৈ আহিছে, বাৰান্দাত উঠিছে, আৰু ইফালৰ পৰা হুক খুলি বুঢ়াজন বাহিৰলৈ আহিছে। য'তে বাঘৰ ভয় ত'তে ৰাতি হয়। বান্ধৱী কেইগৰাকীয়ে বোৱাৰীয়েকক সুধিলে, তোৰ ঘৰত 7টা বজাৰ পৰা এতিয়া 11টা বাজিল, 4 ঘণ্টা ধৰি পাৰ্টি কৰিলোঁ, ইমান ফূৰ্তি তামচা কৰিলোঁ, ইমান খালোঁ ভলোঁ, অথচ এই মানুহজনক এবাৰো পেণ্ডেলত নেদেখিলোঁ, কোন এওঁ? আৰু সেইগৰাকী সম্ভ্ৰান্ত ঘৰৰ ছোৱালী, তেওঁ ক'বলৈ কুণ্ঠাবোধ নকৰিলে। তেওঁ কৈছে, এইজন আমাৰ ঘৰত কাম কৰা মানুহ আৰু এওঁ অসুস্থ, গতিকে আমি আমাৰ ঘৰত ৰাখি এওঁক চিকিৎসা প্ৰদান কৰিছোঁ। বান্ধৱী কেইজনীয়ে ক'লে, তই কিমান উদাৰ, এজন কাম কৰা মানুহক ঘৰত ৰাখি নিজৰ পইচা খৰচ কৰি চিকিৎসা কৰিছ, তোৰ নিচিনা উদাৰ নাই। মানুহজনে কি ক'ব?
দুধাৰি চকুলো বৈ আহিছে বান্ধৱী কিজনীক লৈ বোৱাৰীয়েক ভিতৰলৈ গ'ল মানুহজনে বাহিৰলৈ গৈ পুনৰ আহি সোমাই হুকডাল লগাই সোমাই আছে এসময়ত পাৰ্টি শেষ হ'ল দুৱাৰত কোনোবাই ঢকিয়াইছে দুৱাৰ খোলক দুৱাৰ খুলি দিলে আন কোনো নহয় বোৱাৰীয়ে অশ্লীল ভাষাৰে গালি পাৰিছে আপোনাৰ লাজ লগা নাই এই বয়সত আপুনি কি চাবৰ কাৰণে বাহিৰলৈ ওলাইছিল আপোনাক মই কোৱা নাছিলো যেতিয়ালৈকে পাৰ্টি চলি থাকে আপুনি বাহিৰত নাহিব কিহৰ আপোনাৰ কি চাবলৈ আহিছিল আপুনি বুঢ়াই কৈছে ওৱাই মই কি চাবলৈ ইচ্ছা কৰিম এই বয়সত 5টা বজাতে ৰুমটোত সোমালো 11টা বাজিবৰ হ'ল মোৰ পাচাব কৰিব লাগিছিল গতিকে বাহিৰলৈ ওলাইছিল বোলো বাহিৰত গৈ পাচাব কৰি আকৌ সোমাই থাকিম মই নাজানো যে তহঁত আহিবি এইবিলাক মই নাজানো এইবিলাক সব আপোনাৰ কথা বিভিন্ন ধৰণৰ গালি পাৰোঁতে গিৰিয়েক আহি পালেহি আৰু ঘৈণীয়েকক সুধিলে কি হ'ল কিয় ইমান হাল্লা কৰিছা ঘৈণীয়েকে কৈছে শুনা তোমাৰ এই বুঢ়াটোৰ কাৰণে আজি মোৰ গোটেই লাজ সন্মান সব শেষ মান সন্মান সব শেষ কাইলৈৰ পৰা হয়তো এইজন বুঢ়া এখন ঘৰত থাকিব নহলে মই থাকিম সিদ্ধান্ত তোমাৰ এই বুলি ভাবি ভিতৰত এই বুলি কৈ ভিতৰত সোমাই দুৱাৰখন খৰমকে বন্ধ কৰি থৈ গুচি গ'ল আৰু সেইজন ল'ৰাই যিজন ল'ৰা সৰু হৈ থাকোতে অসুস্থ আছিল মাক বাপেকে বহু নিশা উজাগৰে কটাইছিল যিজন ল'ৰাক চিকিৎসা কৰিবৰ কাৰণে পঢ়াবৰ কাৰণে বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি গাঁঠিৰ সমস্ত টকা খৰচ কৰিছিল সেইজন ল'ৰাই পিছদিনা বাপেকক এষাৰ কথা নসোধাকৈ ওচৰত থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি গাড়ী এখন লৈ আহিল আৰু গেটৰ ওচৰত গাড়ীখন ৰখাই বাপেকৰ ওচৰত আহি ক'লে যে দেউতা তই ঘৰত অকলে অকলে থাক আমি দুটা অফিচলৈ যাওঁ কণমানিটো স্কুল যাবলৈ ধৰিছে গতিকে তই ঘৰত চাগে বৰ কষ্ট পাওঁ সেইকাৰণে ওচৰত এখন আশ্ৰম আছে য'ত তোৰ দৰে তোৰ বয়সৰ মানুহবিলাক আছে আমি দুটাই ভাবিছো যে তোক তাতে গৈ থৈ আহোগে তই তেতিয়া লগৰ মানুহখিনিৰ লগত নিসংগতা অনুভৱ নকৰিবি বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে আজি মোৰ ল'ৰাই মোক এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই বৃদ্ধ আশ্ৰমত থ'ব বিচাৰিছে তথাপিও ক'লে যে উপায় তই ঠিক কথাই কৈছ হয় মই ইয়াত থাকি বৰ অকলশৰীয়া অনুভৱ কৰোঁ হ'ব দে বল মোক তালৈকে লৈ বল আজি ল'ৰা আগে আগে গৈছে বাপেক পাছে পাছে আচলতে বাপেক আগত যায় ল'ৰা পাছত সদায় নিজৰ সন্তানবিলাকে ল'ৰাবিলাকে বাপেকক ৰোল মডেল বুলি ভাবে হিৰো আৰু ছোৱালীবিলাকে মাকক হিৰোইন কিন্তু আজি উল্টা হৈছে পিতেক আগত গৈছে বাপেক পাছত আৰু পিতেকে ক'লে বাট দেখুৱাইছে বৃদ্ধ আশ্ৰমলৈ গেটৰ ওচৰ পালেগৈ বুঢ়াজনে ভাবিছে আৰু এটা খোজ গেটৰ বাহিৰত যদি মই ৰাখোঁ এই ঘৰখন চিৰদিনৰ কাৰণে মোৰ পৰ হৈ যাব যিখন ঘৰ মই কষ্টৰে বনাইছিলোঁ যিখন ঘৰলৈ মই মানুহজনীক আনিছিলোঁ যিখন ঘৰত থাকি এটা সন্তান পোৱাৰ কাৰণে ক'লে যোৱা নাই কাক আৰাধনা কৰা নাই যোনে যি কৈছে সব কৰিছিল আৰু সেইটো ল'ৰাই আজি মোক বৃদ্ধ আশ্ৰমলৈ লৈ যাব বিচাৰিছে আৰু এটা খোজ আগবঢ়াই দিলে মোৰ সব শেষ পিতেকক ক'লে উপায় মই গম পাইছোঁ তাতো মই নিজকে অকলশৰীয়া অনুভৱ কৰিম কাৰণ আপোন বুলিবলৈ মোৰ তাত কোনো নাথাকিব তই এটা কাম কৰ তোৰ মাৰে মোক এখন এৰী চাদৰ দিছিল মোৰ থকা ৰুমটোৰ আলনাডালত এখন এৰী চাদৰ আছে যা তই এৰী চাদৰখন লৈ আহগৈ কিয় কেতিয়াবা যদি তোৰ মাৰলে মনত পৰে তহঁতলে মনত পৰে ল'ৰাটোলে মনত পৰে আপোন বুলিবলৈ কেৱল মাত্ৰ এৰী চাদৰখন থাকিব সেইখনকে মই গাত লৈ তহঁতৰ কথা চিন্তা কৰিম পিতেক যাবলৈ পোৱাই নাই কণমানিটো দৌৰ মাৰিছে ককাকৰ ৰুমলৈ আলনাৰ পৰা এৰী চাদৰখন আনিছে দুৱাৰ দলিত দীঘলকৈ মেলিছে ভিতৰৰ পৰা এখন দা আনিছে আৰু মাজত সমানকৈ কাটিবলৈ ধৰিলে মাকে ভাবিছে মোৰ ল'ৰা মোতকৈ একো ওপৰত গোটেইখন এৰী চাদৰ নিদিয়ে ককাকক এটুকুৰা ৰাখিহে দিব সেইকাৰণে বিৰাট বাহাদুৰিত সুধিছে অ' কোনটো কিয় কাটিছ সি একো মতা নাই একান্ত মনে কাটি আছে দেৰি হোৱা দেখি বাপেক আহিল অ' পোনা কি হ'ল আৰে ককাৰ এৰী চাদৰখন কিয় কাটিলি সি কৈছে শুনা মা শুনা দেউতা মই যিটো দেখিছোঁ আমাৰ ঘৰত এখনেই এৰী চাদৰ ককাৰখনে আৰু দ্বিতীয় এখন নাই যদি মই গোটেইখন এৰী চাদৰ আজি ককাৰ লগত দি পঠিয়াওঁ তেতিয়া যিদিনা মই তোমালোক দুটাক বৃদ্ধ আশ্ৰমলৈ পঠিয়াম তোমালোকৰ লগত কি দিম সেইকাৰণে এটা টুকুৰা মই সেইদিনাৰ কাৰণে ৰাখিছোঁ যিদিনা তোমালোক দুইটাক মই বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম यद्यद आचरति श्रेष्ठ तदेव इतरजन सयद प्रमाणम कुरुते लोकास्तदानुवर्तते तृतीय अध्याय 21 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে কৃষ্ণই হে অৰ্জুন জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে উঠি অহা চামে তাক অনুকৰণ কৰে
আপুনি যুৱ সমাজক কেৱল দোষাৰোপ কৰিলে নহ'ব, আপোনাৰ মোৰ আচৰণ কেনেকুৱা। আপুনি যদি সন্ধিয়া নিজে মোবাইল টিপি আছে, ল'ৰাটো বা ছোৱালীক কৈছে যে তই পঢ়, সিহঁতৰ পঢ়াত মন নবহিব। তাৰ বিপৰীতে যদি আপুনি তাৰ পঢ়াৰ টেবুলত বহি পেলাই সোধে, অ' আই আজি স্কুলত কি হৈছিল কচোন, কলেজত আজি কি হৈছিল ক, তহঁতৰ চিলেবাছত আজিকালি কি কি আছে, আমাৰ দিনত এইবিলাক নাছিলেই, বহুত ইণ্টাৰেষ্ট ল'ব আপোনাক বুজাবৰ কাৰণে, পঢ়া শুনা আৰম্ভ কৰি দিব।